আপোনালোকে এইচ মাষ্টাৰ প্ৰডাকশ্যনৰ ভিডিঅ'বোৰ চাইছেনে? যদি চাইছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, সাবস্ক্ৰাইব কৰিব। ধন্যবাদ। মা মোবাইলটো দিয়াচোন। মা মোবাইলটো দিয়াচোন, কিবা চাম। ৰবাচোন, মই যে কিবা এটা চাই আছো। দিয়া না মা, দিয়াচোন। মই কৈছো নহয় তোমাক। মা দিয়াচোন। ফোনটো ৰিচিভ নকৰা কিয়? লওক লওক আপোনাৰ। হেল্ল' নব কোৱাচোন বাৰু কিয় ফোন কৰিলা? কি হেৰি কৰা তোমালোকে পলিক্লিনিকক লৈ যোৱা। আৰু লগত কাপোৰ কানি লৈ আনিবা দেই। GMC যাব লগা হ'ব পাৰে। ঠিক আছে। মই গৈ আছো। ঠিক আছে হ'ব দিয়া সোনকালে আহা। কাৰ কি হ'ল? আপুনি ইমান আবেগিক হৈছে যে? দালি পেহীৰ অৱস্থা আৰু নাই। মই যাব লাগিব, সিহঁতে মেডিকেললৈ আহি আছে বুজিছা। কমচে কম ভাতকেইটাতো খাই যাও। আহি পেলাই খাম বুজিছেনে? আহি পেলাই খাম। এইজনৰ লগত যে আৰু কি হ'ব? মা, এই মাহত যদি মই স্কুলৰ ফিজ দিব নোৱাৰো, মোক হেনো স্কুলৰ পৰা উলিয়াই দিব। ধৈৰ্য ধৰো বাছা, সকলো ঠিক হৈ যাব। অ' মা, আমি মামাহঁতৰ ঘৰলৈ যাওঁ ব'লা। ডাঙৰ মামাক সুধিলে আমাক সহায় কৰিব। আইও, সিহঁতে সকলো জানি শুনিও আমাক একো সহায়ৰ হাত আগবঢ়োৱা নাই। আমি বা গ'লে আৰু কি বুলি ভাবে? নাযাওঁ দে নহ'লে। অলপ ধৈৰ্য ধৰচোন, কিবা এটা উপায় ওলাব নহয়। ভগৱানেও ধৈৰ্যৰ পৰীক্ষা ল'বলৈ আমাকহে পালে। আইও, তই দেউতাৰ লগত থাকচোন, মই সাউতকে দোকানৰ পৰা আহোঁগে। খাওক। বুঢ়াৰী তৰকাৰী চৰকাৰী নাই নেকি? যি দিছো তাকে খাওক। বুঢ়াৰীয়ে তৰকাৰী চৰকাৰী বনোৱা নাই বুলি ক'লে। মোৰো ভোকটো লাগি আহিছিল, সেইকাৰণে সুধা ভাতকেইটাকে মই খাওঁ বুলি ল'লো। তহঁতে যা, হাত মুখ ধুই পেলাই খোৱা লোৱাৰ ব্যৱস্থা কৰ। যা। দেউতাক যে তুমি সুধাবাত দিছা, তুমি তো তৰকাৰী বনাব গন্ধ পাইছিলো, তাক কিয় দিয়া নাই তুমি? সেইখিনি অকমান আমাৰ কাৰণে বনাইছো। সেই কাম কাজ নথকা ঘৰৰ কাৰণে বনোৱা নাই। তোমালোকৰ হাত ভৰি ধোৱা আৰু ভাত খাই লোৱাহি। এনেও এই বয়সত মোৰ কিমান জুতি ল'ব। বৌ, তুমি দেউতাক কেনেকে ক'ব পাৰিলা? কমে। আৰু তুমিও বৰ বেছি ব্যৱহাৰ কৰি নাথাকিবা, নহ'লে তোমাৰো একেই দশা হ'ব। ভাত পানী চব বন্ধ কৰি দিম, কাৰণ এইবোৰ মোৰ স্বামীৰ ইনকামৰ পৰা আহেটো। বুঢ়াৰী, মোৰ কাৰণে যে তোমাৰ ইমান অসুবিধা হৈছে, তুমি মোক কোৱা নাই কিয়? দেউতা, চাওঁ কালিখন মোক দিয়া। মই ভাবিছিলো এইখন আমাৰ সুখৰ সংসাৰ, মোক লৰাই পুহি আছে, কিন্তু মই আজিহে বুজিলো যে আমাক বুঢ়াৰীহে খুৱাই আছে। ধন্য বুঢ়াৰী, ধন্য বুঢ়াৰী। মোৰ কাৰণে মোৰ ছোৱালীক কিন্তু দুখ নিদিবা। এইখন ঘৰত আৰু মই এটা পলো থাকিব নোখোজো, কাৰণ মোৰ এই অন্তৰখনে আৰু নামাৰিব। তহঁতে সুখত থাকিবি। দেউতা, তুমি কলৈ যোৱা? মই তোমাৰ লগত যাম। নহয় মাজনী, মোৰ যদি ৰাতি হ'ব ততেই কাটি হ'ব। মাজনী, সুখে দুখে শুনি এইখন ঘৰতে থাকিব লাগিব। তোমাৰ ভাগ্যত যি লিখা আছে সেয়াই হ'ব। মই আহোঁ, তোমালোক থাকা। তুমি যাব নোৱাৰা। নহয় মাজনী, তোমালোকে সুখত থাকিবা।
মই এতিয়াই যাম আৰু এতিয়াই ঘূৰি আহিম তাকে বুজাবা দেউতা আমাকে নাযাবা দেউতা দুটামান খোৱা বস্তু লাগিছিলে যোৱাকালিৰ পৰা লঘনি আছো একো খাব পোৱা নাই মই তোমাক পইচাৰ কাৰণে বাকী দিয়া নাই নহয় কিবা এটা আশা দি দিওঁ তুমিতো সেই কোনো সুবিধা নিদিয়া অকণ মই তোমাক নিজৰ ভাইটিৰ নিচিনা ভাবিছিলো এই গাঁওখনত তুমি একমাত্ৰ মানুহ আছা যি আমাক সহায় কৰা কিন্তু যিটো দেখিছো তুমিও কেঁচা মঙহৰ লোভিয়া এটা শিয়াল ধন্যবাদ বহুত বহুত ধন্যবাদ তোমাক নালাগে তোমাৰ বস্তু আমাক নাখাই মৰিম তথাপি মই খালত নামিব নোৱাৰো আহিছো মূৰটো ঘূৰাইছে ভোকটো বৰকৈ লাগিছে দোকানখনৰ মালিকক গৈ পেলাই কিবা এটা ক'লে তেওঁ নিশ্চয় কিবা এটা নিদিয়াকৈ নাথাকে কিন্তু মোৰ সন্মানৰ কথা আছে মোৰ ঘৰখনৰ কথা আছে কি কৰোঁ তাতকৈ মই শইকীয়াৰ ঘৰলৈকে যাম নিশ্চয় কিবা এটা খাবলৈ হ'লেও দিব তাত পচন্দাই কৰিছে যাওঁ তথাপি আমাৰ দেউতা দেখিছা নেকি নাই নাই দেউতাক দেখা নাই আমাৰ দেউতা দেখিছা নেকি নাই দেখা নাই বহুত আগতে দেখিছিলো এই 4 দিন মান আগত আৰু বিচাৰি নাথাকো বল বহুত দেৰি হৈ গ'ল শইকীয়া বা আছেনে নাই এইটোতো গম নাপাওঁ শক্তি নোহোৱা হৈছে আচ্ছা পুৰা আপোনাৰ এই অৱস্থা কিবা অসুখ নেকি নহয় শইকীয়া আজি 3 দিন হ'ল মই পেটত ফুটকণ এটাও পেলাব পৰা নাই কি কয় আপুনি মই কথাটো বুজা নাই ৰ'বচোন ৰ'ব মোক বোৱাৰী আৰু খুৱাব নোৱাৰা হ'ল বুজিছোঁ তাৰমানে আপুনি ঘৰ ত্যাগ কৰিছে নহয় জানো সেই বুলিয়ে ধৰিব পাৰা বলক আপুনি চিন্তা নকৰিব মোৰ ঘৰলৈ বলক খোৱা বোৱাৰ চিন্তা আপুনি কৰিব নালাগে মই আছোৱে নহয় শইকীয়া মই মোৰ নিজৰ ঘৰতে বোজা হৈ ৰ'লো আৰু তোমাৰ ঘৰত গৈ সময়ে বা আৰু কি ৰূপ লয় নাই মই তোমাৰ ঘৰত যাব নোৱাৰো আপুনি চিন্তা নকৰক মই ইয়াতে আপোনাৰ খোৱাৰ ব্যৱস্থা কৰি দি আছোঁ আপুনি অকণমান ৱেইট কৰিব নাযাব দেই মই আহিছোঁ আপোনাৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰিম আহিছোঁ থাকিব দেই আপুনি আহিছে ভালেই কৰিছে দিয়ক
কিয় অলপ আগতে মায়ে ফোন কৰিছিল আমাক দুয়োজনকে কাইলৈ মাতিছে কিয় মাতিছে আমাৰ মাটিখিনি তিনি ভনীৰ মাজত ভগাই দিব বোলে মাটিহে ভগাব তাতে আমি কিয় যাব লাগে সমানে 4 ভাগ কৰিব তিনিও ভনী 3 ভাগ মা দেউতাৰে ভাগ যিয়ে মা দেউতাক পুহিব মা দেউতাৰখিনি সিহঁতৰ হ'ব তাতে আমাৰ ক'ব লগাটো কিটো আছে নহয় মানে গ'লে ভাল হয় চোৱা মাটি ভগাব ভাল কথা কিন্তু মই যদি তালৈ যাওঁ মানুহে ক'ব বোলে মাষ্টৰ এজন হৈও শহুৰৰ ঘৰৰ মাটিৰ ভাগ ল'বলৈ নেজ দাঙি আহিছে দস্তুৰ মত মোৰ পেষ্টিছৰ কথা আছে মই যাব নোৱাৰোঁ হ'ব বাৰু মই আপোনাৰ কথা জানো এতিয়া খং কৰিব নালাগে মই ভাত বাঢ়ো আপুনি ডাইনিং টেবুললৈ আহক ঠিক আছে